চুল এমন মাথায় বেঁধে দেব বড় লোকের বেটি লো লম্বা লম্বা চুল এমন মাথায় বেঁধে দেব লাল হেল্ল' বন্ধুসকল মই জাহাংগীৰ আলম খান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া টেকত আকৌ এবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজি মই আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু আজি মই যিটো টপিকৰ ওপৰত আলোচনা কৰিব লৈছোঁ এইটো এটা এপ্লিকেশ্যন হয় যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নতুনকৈ লঞ্চ কৰিছে আৰু এই এপ্লিকেশ্যনৰ থ্ৰুৱেদি আপুনি বেছিকেলি কৰোনা ভাইৰাছৰ বিষয়ে ইনফৰমেশ্যন ল'ব পাৰে আৰু এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনৰ থ্ৰুৱেদি আপুনি আপোনাৰ ওচৰে পাজৰে কোনোবা কোভিড-19ৰ দ্বাৰা এফেক্টেড হয় নেকি সেইখিনি জানিব পাৰে বা কোনোবা এনেকুৱা সন্দেহযুক্ত ব্যক্তি আছে নেকি সেইখিনিৰ বিষয়ে জানিব পাৰে তাৰ মানে আল্টিমেটলি আপুনি নিজক ছেফ ৰাখিব পাৰে আপুনি জানিব পাৰে আপোনাৰ ওচৰে পাজৰে এনেকুৱা কোনো পজিটিভ বা এনেকুৱা ধৰণৰ ব্যক্তি আছে নেকি বা ইয়াৰ ওপৰত আৰু কিছুমান আছে যিখিনি আমি ব্লক এপ্লিকেশ্যনত সোমাই যাওঁ তাতে গ'লে আমি গোটেইখিনি ইনফৰমেশ্যন ভালকৈ জানিব পাৰিম কি কি কৰিব পাৰোঁ চ' ব্লক এপ্লিকেশ্যনত সোমাই যাওঁ বাট তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বন্ধুসকল এয়া মোৰ মোবাইলৰ হোম স্ক্ৰীণ হয় ইয়াতে আপুনি আহি প্লে ষ্ট'ৰত যাওক বিকজ এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত এভেইলেবল হয় আৰু ইয়াতে ছাৰ্চ কৰক আৰোগ্য সেতু বুলি সো সার্চ করার পিছত এনেকুৱা এটা ইন্টারফেস আহিব আৰু প্ৰথমতে আৰোগ্য সেতু বুলি এটা এপ্লিকেশন থাকিব সো আপুনি ইটোত ক্লিক কৰক আৰু ইটো ইনষ্টল কৰি লওক মই অলৰেডি ইনষ্টল কৰা হয় সো মই ব্লক ডাইৰেক্ট এপ্লিকেশনত সোমাই যাম সো আপোনালোকৰ মোবাইলত যেতিয়া এপ্লিকেশনটো ইনষ্টল হ'ব তাৰ পিছত আপুনি আৰোগ্য সেতু যেটো এপ্লিকেশন আছে ইটোত সোমাই যাওক সোমাই যোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব যত আপোনাক আপোনাৰ যেটো ল্যাঙ্গুৱেজ সিটো সিলেক্ট কৰিব দিব ইয়াত কেইবাটাও আছে যেনেকৈ হিন্দী আছে ইংলিশ আছে বেঙ্গলী আছে মাৰাঠী আছে এটসেট্ৰা সো আপুনি ইয়াৰ পৰা যিকোনো এটা চুজ কৰিব পাৰে সো মই ইংলিশটো প্ৰিফাৰেন্স দিম সো ইংলিশ সিলেক্ট কৰি নেক্সট কৰক নেক্সট কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খুলিব যত কিছু ইনষ্ট্ৰাকচন বা কিছু এপ্লিকেশনটোৰ বিষয়ে উল্লেখ কৰা হৈছে সো আপুনি এইবিলাক পঢ়ি চাব পাৰে আৰু নেক্সট কৰি যাব পাৰে সো নেক্সট কৰাৰ পিছত হেকত আহিব ৰেজিষ্টাৰ নাও বুলি সো ইয়াত ক্লিক কৰি আপুনি ৰেজিষ্টাৰ কৰি লওক প্ৰথমতে সো ইটো কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব যত কিছুমান টাৰ্ম এণ্ড কন্ডিশন লিখা থাকিব যেনেকুৱা ধৰক আপোনাৰ ডিভাইসৰ লোকেশন অন কৰিব লাগিব ব্লুটুথ অন কৰিব লাগিব আৰু লগতে আপুনি যিখিনি আপোনাৰ ডিটেইলছ ইয়াতে সাবমিট কৰিব এইখিনি গভৰ্ণমেণ্টৰ হাতত ট্ৰান্সফাৰ হ'ব দ্যাটছ মিন গভৰ্ণমেণ্টৰ হাতলৈকে যাব কিন্তু ইয়াতে এটা বস্তু ক্লিয়াৰ হয় যে এইখিনি বস্তু বেলেগ কাকো দিয়া নহয় দ্যাটছ মিন থাৰ্ড পাৰ্টি পাৰ্সনলৈকে শেয়াৰ কৰা নহয় তো কেৱল গভৰ্ণমেণ্টৰ হাততহে থাকিব সো এইখিনি সোৱাৰ পিছত আপুনি এগ্ৰি কৰি দিও এগ্ৰি কৰাৰ পিছত আপোনাৰ লোকেশন অন কৰিব দিব সো আপুনি লোকেশন অন কৰক ইয়াৰ পিছত আপোনাৰ যেটো মোবাইল নাম্বাৰটো আপুনি দিবই লাগিব সো প্ৰথমতে আমি আহক মোবাইল নাম্বাৰটো দিলো নাম্বাৰটো দিয়াৰ পিছত আপুনি সাবমিট কৰি দিওক সো সাবমিট কৰাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো ইয়াতে আপুনি সাবমিট কৰি দিওক সো ব্লক প্ৰথমতে ওটিপিটো চাই লওক ইফালে সো আপোনাৰ মোবাইলত অটোমেটিক আহি যাব পাৰে মই ইয়াতে কপি পেস্ট কৰি আছো সো কপি পেস্ট কৰাৰ পিছত সাবমিট কৰি দিলো এণ্ড সাবমিট কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খুলি আহিব যত লিখা আছে মোৰ ইয়াতে চাব ইউ আৰ সেফ মোৰ ইয়াতে কোনো ধৰণৰ প্ৰবলেম নাই মই সেফ আছো বিকজ মোৰ ওচৰে পাজৰে কোনো ধৰণৰ হেনেকুৱা কেছ এতিয়ালৈকে উলোৱা নাই কোনো এজন ব্যক্তি কোভিড-19 দ্বাৰা আক্ৰান্ত নহয় বা হেনেকুৱা সাসপেক্টেড পাৰসনো নাই হে কাৰণে মোৰ ইয়াতে সেফ বুলি আহিছে যদি আপোনাৰ ওচৰে পাজৰে থাকিলে হয় তেতিয়ালে ইয়াতে ৰিস্ক ফেক্টৰটো দেখালে হয় ইয়াৰ উপৰি আপুনি অলপ যদি তলৰ ফালে হে ইয়াতে আপুনি চাব কোভিড-19 হেল্পলাইন সেন্টাৰ যেটো আছে ইয়াতে গলে আপুনি যিমান কেটা ষ্টেট আছে গুটেখিনি ষ্টেটৰ আপুনি হেল্পলাইন নাম্বাৰ বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হেল্পলাইন নাম্বাৰ গুটেখিনি পাব ইয়াতে চাব অসমৰ নাম্বাৰটো দিয়া আছে যেনেকৈ 6913347770 সো এনেকুৱা সকলোবিলাক কন্টাক্ট নাম্বাৰ আপুনি ইয়াত পাই যাব সো এটা এটা ভাল ফিচাৰছ হয় ইয়াৰ উপৰি আপুনি নিজক টেষ্ট কৰি চাব পাৰে সেলফ এসেসমেন্ট টেষ্ট বুলি এটা আছে সো ইয়াতে যদি আপুনি হুমালে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খুলিব যত আপোনাক কিছু কোৱেশ্চন কৰা হ'ব আৰু আপুনি হিখিনি এনসাৰ দিব লাগিব যেনেকৈ মোক খুদাইছে মোৰ জেন্ডাৰটো দিছে মই জেন্ডাৰটো সাবমিট কৰিলো তাৰ পিছত এজটো খুদিছে মই এজ দিলো নেক্সট কৰি দিওক তাৰ পিছত খুদিছে আপোনাৰ এনেকুৱা কোনো ডিফিকাল্টিজ আছে নেকি ইবিলাক প্ৰবলেম পাই আছে নেকি যেনেকৈ জ্বৰ কিবা হৈছে নেকি সো মই একো পোৱা নাই মই নন অফ দা এবভ কৰি দিলো ইয়াৰ পিছত মোক আকৌ খুদিছে এনেকুৱা ধৰণৰ কিবা সিম্পটম আছে নেকি সো মই পোৱা নাই সো এইখিনিও মই নন অফ দা এবভ কৰি দিম ইয়াৰ পিছত খুদিছে মই কিছু দিনৰ ভিতৰত কৰবাত গৈছিলো নেকি 14 দিনৰ ভিতৰত সো মই ডেফিনেটলি যোৱা নাই সো নো কৰি দিম কৰাৰ পিছত ইয়াতে খুদিব মই হেনেকুৱা কোনো ব্যক্তি যিজন কোভিড-19 দ্বাৰা
এফেক্টেড হয় বা পজিটিভ পাৰ্চন আছে এইবিলাকৰ লগত সংস্পৰ্শত আহিছোঁ নেকি চ' মই অহা নাই নন অফ দ্য এবভ কৰি দিম তাৰ পিছত ইয়াতে লিখিছে যে মোৰ ৰিস্ক নাই মই কি কৰিবলৈ ঘৰত সোমাই থাকিবলৈ যিয়ে নহওক আপুনি ইয়াত আহি যদি আপুনি এনেকুৱা ধৰণৰ কোনো ডিফিকাল্টিজ পাইছে কিবা ধৰণৰ সমস্যা পাইছে তেতিয়াহ'লে ইয়াতে ইনকুৱাৰী কৰিব পাৰে ইয়াতে সিহঁতে সাজেষ্ট কৰিব আপুনি কি কৰিব লাগিব সো এটা বহুত ভাল ফিচাৰ্ছ হয় য'ত আপুনি নিজক অলপ চাই থাকিব পাৰে আপুনি কিমান পাৰ্চেন্ট চান্স আছে কোভিড-19 হোৱাৰ ইয়াৰ উপৰি আৰু কিছুমান ইম্পৰ্টেন্ট ফিচাৰ্ছ আছে যেনেকৈ ইয়াতে তলত আপুনি কোভিড-19 ৰ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন ল'ব পাৰে যেনেকৈ আছে লাৰ্ন মোৰ এবাউট কোভিড-19 আপুনি কি কৰিব লাগে কি কৰিব নালাগে ডাজ অৰ ডাজ নট সো আপুনি ইয়াত গ'লে আপুনি চাব আপুনি কি কৰিব লাগিব বা কি কৰিব নালাগিব তাৰ এটা পিডিএফ ফাইল খুলি আহিব এনেকৈ সব বন্ধুসকল এনেকুৱা এটা ইন্টাৰফেস খুলিব য'ত আপোনাক দেখুৱা হৈছে কি কৰিব লাগে কি কৰিব নালাগে সো যেনক এটা ইউজফুল এপ্লিকেশন হয় আৰু যদি আপুনি স্ক্ৰল কৰি অলপ তলৰ ফাল আহে ইয়াতে চাব টুইটস বুলি আছে ইয়াতে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যিমান টুইট আছে কৰোনা ভাইৰাছ ৰিলেটেড গুটেইখিনি ইয়াতে দিয়া হ'ব পিএমঅ যিখিনি কৰিব বা যিখিনি হেলথ মিনিষ্ট্ৰীয়ে কৰিছে গুটেইখিনি আপুনি ইয়াতে পাই যাব সো এনেকৈ যদি আপুনি চাব বিচাৰে আপুনি নিশ্চয় ইয়াত চাব পাৰে সো ইটো আছিল এপ্লিকেশন ওভাৰঅল এটা ভাল এপ্লিকেশন হয় আৰু ইউজফুল এপ্লিকেশন হয় সো আপোনালোক সকলে নিশ্চয় তো ইনষ্টল কৰি ল'ব সো বন্ধুসকল আপোনালোকে এপ্লিকেশনটো চালে একদম সিম্পল এপ্লিকেশন হয় বহুত ইজি হয় ইউজ টু হয় এপ্লিকেশনটো সো আপোনালোকে সকলোৱে এপছটো ইনষ্টল কৰক মই ভাবো এপছটো বহুত দৰকাৰী হয় আপুনি বহুতখিনি ইনফৰমেশ্যন ল'ব পাৰে আৰু এটা সৰু এপ্লিকেশন হয় 4 পৰা 5 MB মানহে আপোনাৰ স্পেচ ল'ব সো ইউজফুল এপ্লিকেশন হয় সকলোৱে এপ্লিকেশনটো ডাউনলোড কৰক আৰু ইউজ কৰক বিকজ যেহেতুকে বৰ্তমান সময়ত কৰোনা ভাইৰাছে বহুত ভয়াবহ ৰূপ লৈছে গোটেই বিশ্বতে কাৰণ যেতিয়া মই ভিডিঅ'টো বনাইছো তেতিয়ালৈকে প্ৰায় 10,67,324 টা কেছ আছে আৰু প্ৰায় আপোনাৰ 56,000 প্লাস মানুহৰ মৃত্যু হৈছে আৰু ইণ্ডিয়াটো 2,800 সামথিং এনেকুৱা কেছ ওলাইছে আসামতো 20 টা কেছ ওলাইছে সো সকলোৰ কাৰণে এতিয়া সেফ থকাটো বহুত ইম্পৰ্টেন্ট হয় সো মই সকলোকে ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ঘৰত থাকক সেফ থাকক যিখিনি কেইদিন লকডাউন আছে আপোনালোকে নিশ্চয় ঘৰত থাকি নিজক সেফ ৰাখিব সো আজিৰ ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু বেলেগলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে